নমস্কাৰ আপোনাক সকলোৱে গম পাইছে যে আমি এখন ছবি কাম হাতত লৈছোঁ যাৰ নাম মৰিচিকা তাৰ বৰ্তমান এডিটিং আৰু ডাবিং সমূহ চলি আছে বলক আজি আমি আপোনালোকক দেখুৱাম সেই এডিটিং আৰু ডাবিং কিমান দূৰ আগবাঢ়িছে আৰু এই ছবিখন আপোনালোকৰ মাজলৈ কেতিয়া আমি আগবঢ়াই দিব পাৰোঁ তাৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ যোগে জনাম ডাবিং আৰু এডিটিং সমূহ চোৱাৰ আগতে চাওঁ আহকচোন আমি মৰিচিকাৰ দৃশ্যখনৰ শেষৰ কেইটামান দৃশ্য মোটাৰ গম পাইছে আমি এখন শ্বপিং বনাই আছোঁ মৰিচিকা বুলি আৰু শ্বুটিংটো অলৰেডি চেছ হৈছে এতিয়া ভিডিঅ' কাম চলি আছে আৰু তাৰ কাৰণে ডাবিংটো আমি কৰি আছোঁ আমাৰ ষ্টুডিঅ' নাই বাৰু গতিকে আমি ডাবিংটো কৰি আছোঁ এতিয়া আমি আছোঁ অৰ্ণৱৰ ঘৰত অৰ্ণৱে চিনেমাখন ডাইৰেক্ট কৰিছে আৰু মিউজিকৰ সিয়ে কৰিছে VFXখন সিয়ে কৰিছে চ' ব'লক আমি অলপ ডাবিং চাওঁ দেখিছে ডাবিং চলি আছে অনম নাথ আৰু এজন আস্থা বৰুৱা ডাবিং দি আছে এতিয়া আমি অৰ্ণৱৰ ঘৰতে আছোঁ ৰাতিপুৱা 11টা বজাৰ পৰা আৰু ডাবিং হৈ আছে আৰু এইটোতো মই আৰু এইফালে আমাৰ দেৱাশিষ বৰা বহি আছে ডাবিং চলি আছে আহক আমি এতিয়া চাওঁ বাকীসকলৰ ডাবিংনো কেনেকৈ হৈছে চাহ খোৱাৰ টাইম হৈছে এডিটৰজনৰ এক্সামৰ বাবে তেওঁ আমাক সময় দিব পৰা নাই তেওঁ এক্সাম শেষ হ'লে আমাৰ আহি পেলাই আকৌ এডিট কৰিব সেইবাবে আমাৰ যোনটো ৰিলিজ দিয়া ডেট আছিলে ছেপ্টেম্বৰত পিছুৱাই দিয়া হ'ল আৰু দুৰ্গা পূজাৰ আগে আগে হয়তো ৰিলিজ হ'ব আহকচোন অৰ্ণৱে তেখেতৰ কামসমূহ কেনেকৈ আগবঢ়াইছে তেওঁৰ পৰা আমি জানি লওঁ এতিয়া আমাৰ ডাবিংসমূহ শেষ হৈছে ইতিমধ্যে এতিয়া এডিটিঙৰ কাম হ'ব কিন্তু এডিটিঙৰ কাম হোৱাৰ আগতে মানে কথাটো হ'ল এক্সাম চলি আছে যোনে এডিট কৰিব সুশাংকু তাৰ এক্সাম চলি আছে এক্সাম চলি থকাৰ কাৰণে এডিটিঙৰ কামখিনি অকণমান শ্ল' হৈছে তথাপি মই মোৰখিনি কৰিছোঁ মই বিশেষকৈ মিউজিকৰ কামখিনি কৰিছোঁ মিউজিক মিক্সিং মাষ্টাৰিং আৰু VFXৰ যিখিনি কাম আছে হেৰিখনত বৰ বিশেষ VFXৰ ইমান হেৰি কাম নাই এইখিনি অলৰেডি ছেট আপত কৰা হৈছে কিন্তু হ'লেও VFXৰ কাম থাকেই গতিকে VFXৰ কামখিনি মই কৰি আছোঁ আৰু তাৰ এক্সাম শেষ হ'লে আহিব আহি পেলাই এডিটিংখিনি কৰিব বেছি টাইম নালাগে আৰু দিয়া হ'ব
অক্টোবৰৰ মাজভাগমানত ৰিলিজ কৰা হ'ব আৰু আমাৰ লেটলি ৰিলিজ হ'বলৈ গৈ আছে এটা হেৰিটো আমাৰ টাইটেল ছংটো ৰিলিজ হ'বলৈ গৈ আছে গতিকে সেইটো সঁহাৰি পাম বুলি আশা কৰিলোঁ আমি টিজাৰটো দিছোঁ টিজাৰটোত ভালেমান সঁহাৰি লাভ কৰিছোঁ বিচৰা ধৰণে গতিকে সকলোকে ধন্যবাদ দিছোঁ পাহি মেলি ফুলি উঠা এই পৃথিৱী খুলি খুলি সৰি পৰে কি নিয়তি আঁকি আঁকি জীৱনৰে শোধনি খেলি মেলি ৰঙে ৰঙে সন্মিহলি বাহুবন কন্দে গিয়া এই মন মুখার মাথোনার বাকি হে ধন বাহুবন কন্দে গিয়া এই ধন মুখার মাথোনার বাকি হে মায়া ভরা জীবন কি তোর কিয়া জীবন বেলি লহিয়া এ মায়া ভরা জীবন হারিয়ে ব্যথা করা সবাকো প্ৰেম কৰা মুখত মিঠা মাতৰে সৰি